फाउंडेशन के बारे में भूल गया। নমস্কাৰ, আজি আহিছোঁ আমি এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টোত আছে মেকআপ চেলেঞ্জ, আই শ্বেডো চেলেঞ্জ। আমাৰ লগত আছে মেকআপ আৰ্টিষ্ট বিস্মিতা গগৈ। নমস্কাৰ। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। मेरा क्रीम स्टार्ट। तो बंद हो गया। और ये बेबी पाउडर है कि मुझे लगाओ लिख करना तो बहुत कला है सब। तो पाउडर का सब साबुन में भी अब साबुन में भी पहले फाउंडेशन लगा दी। फाउंडेशन के बारे में भूल ही गया। रंगा आइसे ना মই যেনে ফাউন্ডেশন লগালে যে মই ফাউন্ডেশনৰ দামী বস্তু না দিতে এটা ব্যৱহাৰ কৰিব নোৱাৰি ফাউন্ডেশন আমাৰ লগালে লাগিছিল না সানি সাবল মাৰো হাতে লগাছ নি দাও ব্রাশ তো লগাতে ব্রাশ তো ঘই দিব লাগে না হাতে ঘই দিব তো হাতে লগাছ দিও তোমার দিবা মি হাতে মিক্স করে বনাই তুমি চিন্তা নকৰিবা একদম সেম টু সেম हाथ लगा रही है इधर ऐसे जो ब्रश नखा सके ना इधर से हम खवा थाउडू है मुझे बहुत बगाले हम बहुत दुनिया लिखसे साउनी की सब নাই हुआ अरे दोना दाम হয় গো এটা মানে আমি বহুত দামি হয় মানে হয় এখানে আমি দাম পালাখান বহুত দামি হয় কারণ আমি বহুত দামি দামি দুখরে কি হয় পালা এর কারণে এই নাই না এটা ফাউন্ডেশন না মানে ফাউন্ডেশন তো আমি মানে দামি দামি মানুহ কানে থ মানে আপনি কি কইছে আমাকে দুখিয়া মই হস দিয়া সেইভাবে তো মানে এটা কব নোৱাৰি আজি তোমাক মানে তুমি দতে যাবা না তোমাৰ সবে চাই দিব সাউ চালিছে ভূতি চালি যাব চালি নেকি নহয় না চাইনিং ফিল হৈছে মোৰ ভূতি নিছা ধুব পাৰিনে ইমান দাম দি এইটো ইমান দামী দামী বস্তু আছে তুমি কমেও 500 মান দিয়া খাব দুবা দেই 500 মান দিয়া আমি তোমাকে সবে চাই দিব ৰিয়েলি থ্যাংক ইউ বিস্মিতা গগৈ মেকআপ আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট বিস্মিতা গগৈ আপোনাৰ কাৰণে মই ইমান ধুনীয়া এটা লুক পাম থ্যাংক ইউ সো মাচ আমি লিপষ্টিক লগাই দিছো এইটো লিপষ্টিক লগাও ইমান পালাখান মোৰ হয় মই যি লগাই তই দেখিলি নেকি এলা ফ্রাইকে লাগা তরিকা লাগা খিবি অকমান মানে আনকমন কৰি ভাবিছো প্লিজ এমন কর নো প্লিজ একেটা লগা নাই নো প্লিজ একেটা লগা নাই গুন্ধটো বেলেগ লাগিছে তুমি গুন্ধ কোৱা নাই একেটা বেলেগ এটা লগাই আছে নো প্লিজ অকমান এরকম খবর বিজ্ঞান খুব বেলেগ লগা নাই একেটা লগা না তুমি চিন্তা নকৰিবা বহুত দামী দামী মানুহক আমি মেকআপ আৰ্টিষ্ট কৰো মেকআপ কৰো মই কৰো তুমি বহুত লাকি হয় এইফালে যাই আৰু এটা কিবা ডাইটা আহিছে মই কি জানো সাইডত কালাৰটো ডাই লগাইছে কোন কেছে তুমি সাইডত লগাই সাইডত বসে মুদি জলদি কৰক আপুনি ইমান লেজি এই কোন পাৰ্লাৰ নেক্সট টাইম মই বহুত মানুহ আহিছে কোন তুমি না নেক্সট টাইম মই ধৰি মানি ভোকালা তুমি এবাৰ চাই লবা তোমাৰ মেকআপ ইমান ধুনীয়া কৰিছে তুমি সেকেন্ড বাৰ নহয় নোৱাৰা থাকিব এতিয়া আপোনাৰ গালখন পিংক কালাৰ কৰি দিও আমি হাতে কি লগাইছে ব্ৰাজান মই এনে ব্যৱহাৰ কৰি বেয়া কৰিছা ইয়াত নলগা হয় কোন লগাই নহলে মেকআপ আৰ্টিষ্ট তুমি নহয় তোমার গালখন এনেকুৱাকে জিলিকিব নহয় কি কম আৰু মানে আপোনাৰ ফেস কিমান इसलिए 3000 মান দিলে হৈ যাব ইমান কম थोड़ा জিলিক জালাক লগাই দিছো যাতে তোমার গালখন নাকটো জলদি করো না अभी तो आईलाइनर लगाना बाकी है बहन खोल रहा है मुखन मैं बहुत दामी बस खोल रहा है दामी बस खोल रहा है
সঁচাকে মোৰ বহুত মুখত খজুৱাই আছে মই গম পোৱা নাই কি বস্তু এইবোৰ ইউজ কৰিছে ছেকেণ্ড হেণ্ড নেকি এক্সপায়াৰ পাৰ হৈ যায় নেকি খজুৱাইছে এইবোৰ এতিয়া মই আইনিলা লগাম আইনিলা ব্লু হেভেন এইটো বহুত দামী হয় ব্লু হেভেন লগাম দেখা নাই মই আগতে ব্লু হেভেন নেকি হৈছে আৰু এতিয়া আমাৰ মেকআপ কমপ্লিট হৈ গ'ল এতিয়া মই আপোনালোকক দেখাম ফাইনেল লুক চকু বন্ধ কৰি থৈ দিয়া গেজু কৰা নি তুমি ইমান চাওনে তুমি চকুটো মেলি পৰা অ মাই গড কি লগালি কি দাম ৰবা চকুটো আইলিনা নেকি কি লগাই আৰু মানে টাইমত চলি আছে চাই লও কি দেখিলো এইটো চকচোন এইটো আৰু এইটো মোৰ আইলিনা ইয়াত নাই কি হৈছে চাইলো ভালকে চা আইলিনা ইয়াত নাই এইটো ডিজাইনত কি মানে সেম ৰবা মোলে বিন্দি এটা আছে বিন্দিটো মই তিনিবাৰ ব্যৱহাৰ কৰিলো এবাৰ তোমাক চাৰিবাৰ ব্যৱহাৰত লগাই দিছো ফাৰ্ষ্টতে ভগৱানে জানে আৰু তুমি আৰু দুবাৰ মান ব্যৱহাৰ কৰিবা একদম নচলে যাও হ'ব বহুত ধুনীয়া কৰিছে এতিয়া মই যে মেকআপটো কেনেকুৱা লাগিছে জনাব নেকি অমেজিং মোৰ মানে ইমানেই বেছি ভাল লাগিছে ভাল মানে কি মই মানে ইমানেই বেছি ফুৰ্তি পাইছো পাৰিম ন কি আশা কৰিছিলো কি হৈ গ'ল মোৰ থ্যাংক ইউ বিস্মিতা গগৈ নেক্সট টাইম কালি তুমি বহুত ধুনীয়া লাগিছে যদি এই মেকআপটো ভাল লাগিছে তেন্তে বিস্মিতা গগৈ কন্টেক্ট কৰিব পাৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো যেনেকৈ লাগে ইমানকৈ কৰিব নালাগে ঠিক আছে বাই বাই